Good evening everyone. মই আজি তোমালোকক ক্লাস 10 এটা ইম্পৰ্টেন্ট চেপ্টাৰ 10 পোহৰ নাম হৈছে কি তোমাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন এইটো চেপ্টাৰ পঢ়াম বুলি ভাবিছো তো যিয়ে নহওক এইটো চেপ্টাৰত আমি কি পঢ়িম পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এইটো চেপ্টাৰত আমি কি পঢ়িম ফাৰ্স্ট আমি এইটো চেপ্টাৰত সমতল দাপনৰ বিষয়ে পঢ়িম তাৰ পিছত আমি স্ফেৰিকেল মিৰৰ তোমাৰ গোলাকাৰ দাপনৰ বিষয়ে পঢ়িম আৰু গোলাকাৰ লেন্সৰ বিষয়ে পঢ়িম ঠিক আছে তো ফাৰ্স্ট আমি সমতল দাপনৰ বিষয়ে স্টাৰ্ট কৰো সমতল দাপন প্লেন মিৰৰ ওকে প্লেন মিৰৰটো আমি সবে চিনি পাওঁ আমি জেনেৰেলি ঘৰত সবৰ ঘৰতে কি আছে তোমাৰ প্লেন মিৰৰ আছে হয়নে তো প্লেন মিৰৰটো আমি প্লেন মিৰৰত চাবা প্ৰতিবিম্বটো কেনেকুৱা ধৰণৰ গঠন হয় প্ৰতিবিম্ব কাক কয় প্লেন মিৰৰটো কেতিয়াবা দেখিছানে ঘৰত সবেতো আমি দেখিয়ে থাকো ন প্লেন মিৰৰত কি হয় তোমাৰ সমতল দাপনত কি হয় তোমাৰ যেতিয়া আমি আমাৰ প্ৰতিবিম্বটো দেখো ফটোটো দেখো কি হয় তোমাৰ আমাৰ এনেকুৱা লাগে যে আমাৰ প্ৰতিবিম্বটো ক'ত আছে পিছফালে আছে তো যিয়ে নহওক তো আমাৰ যোনটো তোমাৰ প্লেন মিৰৰ মই ইয়াতে এটা প্লেন মিৰৰ আঁকি লৈছো এনেকুৱা ধৰণৰ তো প্লেন মিৰৰত যোনটো আমাৰ ইমেজ গঠন হয় প্ৰতিবিম্ব গঠন হয় সেইটো প্ৰতিবিম্ব কি হয় তোমাৰ আমি মিৰৰখনৰ পৰা যিমান দূৰত্বত থাকো আৰু পিছফালে কি হয় তোমাৰ সিমান দূৰত্বত আমাৰ প্ৰতিবিম্বটো গঠন হয় ঠিক আছে ধৰি লৈছো মোৰ মিৰৰটো ইয়াতে আছে তো এইটো বস্তু ইয়াতে মই থিয় হৈ আছো তো আমাৰ প্ৰতিবিম্বটো কিমান ক'ত হ'ব তোমাৰ প্ৰতিবিম্বটো দাপনৰ পিছফালে ধৰা ইখিনি মানত আমাৰ প্ৰতিবিম্ব গঠন হ'ব ঠিক আছে তো ধৰি লৈছো যে দাপনৰ পৰা মোৰ দূৰত্ব 1 মিটাৰ তো প্ৰতিবিম্বটো তেতিয়া হলে কিমান মিটাৰ দূৰত্ব থাকিব ইয়াতে থাকিব মোৰ প্ৰতিবিম্ব তো তেতিয়া হলে তোমাৰ টোটাল ডিসটেন্স কি হ'ব প্ৰতিবিম্বৰ পৰা মোৰ দূৰত্ব হ'ব কিমান 2 মিটাৰ ওকে তাৰ পিছত আমাৰ আৰু সমতল দাপনটোত কেনেকুৱা আমি প্ৰতিবিম্ব দেখা পাওঁ প্ৰতিবিম্বটো হয় তোমাৰ সৎ প্ৰকৃতিৰ ঠিক আছে সৰি অসৎ প্ৰকৃতিৰ তাৰ মানে আমাৰ কি হয় তোমাৰ অসৎ প্ৰকৃতিৰ হয় যোনবিলাক তাৰ মানে আমাৰ দাপনৰ পিছফালে গঠন হয় সেইবিলাকক অসৎ প্ৰকৃতিৰ বুলি কোৱা হয় আৰু যোনবিলাক তোমাৰ দাপনৰ আগতে গঠন হয় অলপ আগতে আহা হেনকা লাগে সেইবোৰক কোৱা হয় তোমাৰ সৎ প্ৰকৃতি তো আৰু কি হয় দাপনত তোমাৰ অসৎ যদিও হয় এইটো কয় তোমাৰ লিটাৰেল ইনভাৰ্টেড ঠিক আছে সৎ আৰু উলটা বুলি ক'লে আমি জেনেৰেলি বুজি পাওঁ কি এনেকুৱা টাইপৰ যদি আমাৰ প্ৰতিবিম্বটো এনেকুৱা থাকে তো এইটো হয় কি উলটা ঠিক আছে এইটো তোমাৰ ৰিয়েল ইমেজ সমতল দাপনত কি হয় তোমাৰ আমাৰ অসৎ প্ৰতিবিম্ব গঠন হয় আৰু কি হয় তোমাৰ থিয় ঠিক আছে অসৎ প্ৰতিবিম্ব মানে যোনবোৰ আমি তোমাৰ ভাৰ্চুৱেল মানে আমি যে দাপনত দেখা পাওঁ সেইটোতো মানে কি ভাৰ্চুৱেল আমাৰ কল্পনাত যেনেকুৱা হয় এইটো কি কোৱা হয় তোমাৰ অসৎ প্ৰতিবিম্ব ঠিক আছে অসৎ প্ৰতিবিম্ব থিয় হয় আৰু অসৎ প্ৰতিবিম্ব গঠন হয় আৰু কি হয় তোমাৰ লিটাৰেল ইনভাৰ্টেড আমি প্লেন মিৰৰত কেনেকুৱা দেখা পাওঁ যেনেকুৱা আমাৰ ৰাইট সাইড টু লেফট সাইড এণ্ড লেফট সাইড টু কি হয় তোমাৰ ৰাইট সাইড ঠিক আছে তাৰ পিছত কথা হ'ল যে আৰু কি হয় তোমাৰ আমি প্লেন মিৰৰত আমাৰ মুখখন বা আমি লক্ষ্য বস্তু যোনটো লওঁ সেইটো কি হয় সদায় সমান আকাৰৰ মানে যদি মই মোৰ মুখখন দেখো প্লেন মিৰৰত তেতিয়া কি হ'ব তোমাৰ মোৰ যোনটো ইমেজ হ'ব সেইটো কি হ'ব সদায় সমান আকাৰৰ হ'ব ঠিক আছে তাৰ পিছত এতিয়া চাওঁ আমাৰ প্লেন মিৰৰৰ কিছুমান দুটা সূত্ৰ আছে প্ৰতিফলনৰ প্লেন মিৰৰৰ ক্ষেত্ৰত দুটা সূত্ৰ আছে মই সূত্ৰ দুটা লিখি দি আছো ঠিক আছে তো
প্লেন মিৰৰৰ ক্ষেত্ৰত কি হ'ব তোমাৰ সূত্ৰ দুটা কি হ'ব এইটো মই প্লেন মিৰৰ বনাই লৈছোঁ সমতল দাপন ঠিক আছে সমতল দাপন মই আঁকি লৈছোঁ সমতল দাপনৰ ক্ষেত্ৰত কি হয় তোমাৰ প্ৰতিফলনৰ দুটা সূত্ৰ হ'ল প্ৰতিফলনৰ সূত্ৰ প্ৰতিফলনৰ সূত্ৰ লছ অফ ৰিফ্লেকশ্যন কি হয় সমতল দাপনত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি এইটো চোৱা এইটো কি কোৱা হ'ব আপতিত ৰশ্মি আহিছে ইনচিডেণ্ট ৰে আৰু এইটো হৈছে আমাৰ কি সমতল দাপন এইটো হৈছে তোমাৰ কি সমতল পৃষ্ঠ মোৰ পৃষ্ঠত কি হয় তোমাৰ ৰিফ্লেক্ট হৈ কিনে কি হয় তোমাৰ এইটো কি ক'ব তোমাৰ প্ৰতিফলিত ৰশ্মি আৰু মাজত যদি মোৰ সূত্ৰটো হ'ল আপতিত কোণ এইটো হৈছে আপতিত ৰশ্মি আৰু এইটো মই আঁকিছোঁ কি এটা লম্ব আঁকিছোঁ তো এইটো কোৱা হ'ব কি তোমাৰ আপতন কোণ ঠিক আছে ইনচিডেণ্ট ৰে আৰু এইটো হৈছে তোমাৰ ৰিফ্লেক্টেড ৰে ইনচিডেণ্ট ৰে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান ঠিক আছে আৰু 2 নম্বৰত আছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু এইটো হৈছে আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে ঠিক আছে প্ৰথমটো হৈছে আপতন কোণ ইকুৱেল টু প্ৰতিফলন কোণ আপতন কোণ ইকুৱেল টু প্ৰতিফলন কোণ আপতন কোণ মই আই দি বুজাইছোঁ ইনচিডেণ্ট ৰে আৰু প্ৰতিফলন কোণ ৰিফ্লেক্টেড ৰে আৰ দি বুজাইছোঁ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান ঠিক আছে তাৰপিছত আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্ব বা অভিলম্ব লিখিলে হ'ল আপতন বিন্দুত টনা লম্ব সদায় একেখন সমতলত থাকে ঠিক আছে সমতলত থাকে এই দুটা সূত্ৰ মনত ৰাখিবা সিম্পল ভেৰি সিম্পল আপতিত কোণ আপতিত ৰশ্মি কি কৰে তোমাৰ আপতন কোণ বনাইছে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান ঠিক আছে তাৰপিছত 2 নম্বৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব বা লম্ব সদায় একেখন সমতলত থাকে চোৱা এইটো সমতল দাপনত এইখিনি চালে হ'ব আৰু ইয়াতে চাবা কি তোমাৰ সমতল দাপনে মই প্ৰথমতে কৈছোঁ দিয়া প্ৰতিফলনৰ দুটা সূত্ৰ মনত ৰাখিবা আৰু প্ৰতিবিম্বটো কেনেকুৱা গঠন হয় অখদ আৰু থিয় আৰু কি হয় সমান আকাৰৰ তাৰপিছত আৰু মই কৈছিলোঁ কি যে যদি দাপনখন মোৰ পৰা 1 মিটাৰ দূৰত্বত থাকি মোৰ পিছফালে কি হ'ব তোমাৰ আৰু দাপনৰ পৰা 1 মিটাৰ পিছত কি হ'ব তোমাৰ প্ৰতিবিম্ব গঠন হ'ব ডেট মিন্স মোৰ পৰা মোৰ প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব 2 মিটাৰ্ছ ঠিক আছে তো ইয়াতে চোৱা সমতল দাপনৰ ক্ষেত্ৰত আমাৰ ক্লাছ 9 এইখিনি চালে হ'ব আৰু যদি কিবা লাগে মই পৰৱৰ্তী ভিডিঅ'ত দিম তাৰপিছত নেক্সট আমি কি চাম আজি সমতল দাপনত তোমালোকে এইখিনি মনত ৰাখিবা নেক্সট ক্লাছত আমি স্পেৰিকেল মিৰৰ গোলাকাৰ দাপনৰ বিষয়ে পঢ়িম গোলাকাৰ দাপনত কি পঢ়িম আমি কনকেভ আৰু
কনভেক্স মিৰৰ অৱতল দাপোন আৰু উত্তল দাপোনৰ বিষয়ে পঢ়িম নেক্সট ক্লাছত থেংক ইউ